পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে? উত্তৰ আহোম জনজাতিৰ লোকসকলে। কোনজন আহোম ৰজাৰ দিনত মিৰ্জু-মলাই অসম আক্ৰমণ কৰে? চুটিনফা দিনত, আহোম ৰজাৰ দিনত। উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰে? কালাপাহাৰে। কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? চুচেনফা। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? চুকামফা। কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে? তেওঁ হৈছে চুহুংমুং। যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে? 1821 চনত। কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? 1818 চনত। কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে? 1817 চনত। কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল? কমলেশ্বৰ সিংহৰ দিনত। কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? চুখ্ৰামফাই। 1769 চনত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল? ৰমাকান্তক ৰজা পাতিছিল। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহিছিল? 1926 চনত। কিমান চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হয়? 1935 চনত। কিমান চনত কনকলতা শ্বহীদ হয়? 1942 চনত। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? 1189 চনত। ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল? পুৰুষোত্তম বিদ্যানিধিয়ে। পথৰুঘাটৰ ৰণ হৈছিলে 1894 চনত। ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণীৰ কাৰণে ৰাজপাটত নবহা স্বৰ্গদেউজন হৈছে শিৱসিংহ। দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন হৈছে আমাৰ গুৰুজনা। ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা হৈছে 54 জন। অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন হৈছে লেফটেনাণ্ট ছিংগাৰ। 1942 চনৰ আন্দোলনত ব্ৰহ্মপুৰত শ্বহীদ হোৱা মহিলাগৰাকী হৈছে ভোগেশ্বৰী ফুকননী। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন হৈছে মুকুন্দ কাকতি। 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী হৈছে কনকলতা বৰুৱা। চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ফাঁচি দিয়া অসমীয়া নেতাজন হৈছে আমাৰ মণিৰাম দেৱান। অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন হৈছে বদন বৰফুকন। অসমৰ আটাইতকৈ ওখ মন্দিৰটো হৈছে শিৱদৌল। ইংৰাজে বন্দী কৰা আহোম ৰজাজন হৈছে পুৰন্দৰ সিং। মণিৰাম দেৱানৰ ফাঁচি হৈছিল 1858 চনত। মণিপুৰৰ ৰাজকন্যা কুৰৈংগনীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল? ৰাজেশ্বৰ সিংহই। কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয়? ৰাজেশ্বৰ সিংহৰ দিনত। হস্তী বৃন্দাবন পুথিখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰগোহাঁইয়ে। অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হৈছিল? সৰ্বেশ্বৰীক। প্ৰথম আহোম বৰৰজা কোন আছিলে? ফুলেশ্বৰী। বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিলে? শিৱসিংহ, স্বৰ্গদেউ শিৱসিংহৰ। কোনজন আহোম ৰজাৰ ছত্ৰভংগ যোগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিল? স্বৰ্গদেউ শিৱসিংহ। অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হয়? চুটিনফা, স্বৰ্গদেউ চুটিনফা। অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে? চুচেনফাই।
প্ৰথম আহোম বৰবৰুৱা কোন আছিলে? মোমাই তামুলী বৰবৰুৱা আছিলে। অসমৰ মৰিয়াসকলে কি ব্যৱসায়ৰ লগত জড়িত আছিলে? কাঁহৰ বাচন বৰ্তন বনোৱাৰ লগত জড়িত আছিলে। কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয়? চুকলেংমুং। কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? চুহুংমুং। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? চুহুংমুং। অসমৰ কোনজন ৰজাই চৰগুৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে? চুডাংফাই। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? চুডাংফাক। আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? 1374 চনৰ পৰা 1380 চনলৈ। জয়ন্তীয়া ৰজা যশোবৰ্মনক কোনজন আহোম ৰজাই সমসাময়িক আছিল? নৰিয়া ৰজাৰ। মুনডুং চুনখাম মানে কি? সোণৰ বাগিচাৰে ভৰা দেশ। মুনডুং চুনখাম। চুকাফা ব্ৰহ্মদেশৰ কোন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? মাওলুং প্ৰদেশৰ পৰা। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? চুকাফা। মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? 1257 চনত। পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? 990 চনত। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? ব্ৰহ্মপাল। শ্ৰী হৰ্ষৰ জীয়েক ৰাজমতীক কোন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? নেপালৰ ৰজালৈ। পাল বংশৰ অন্ত পৰে 1112 চনত।